হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি আপোনালোকৰ বাবে এটা সাধাৰণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আহক আৰম্ভ কৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে, অসমৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম কি? উত্তৰ, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ। 2 নম্বৰ প্ৰশ্ন, অসমৰ আটাইতকৈ ওখ ঠাইত অৱস্থিত ৰেল ষ্টেচনটোৰ নাম কি? উত্তৰ, উত্তৰ কাছাৰৰ পাৰ্বত্য অঞ্চলৰ জাতিংগা। 3 নম্বৰ প্ৰশ্ন, অসমীয়া সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ বঁটাটোৰ নাম কি? উত্তৰ, অসম উপত্যকা সাহিত্য বঁটা। 4 নম্বৰ প্ৰশ্ন, দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? উত্তৰ, ডক্টৰ ভূপেন হাজৰিকা। 5 নম্বৰ প্ৰশ্ন, সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিল? উত্তৰ, যতীন্দ্ৰনাথ দুৱৰা। 6 নম্বৰ প্ৰশ্ন, অসমীয়া সংস্কৃতিলৈ বৈশিষ্ট্য অৱদান আগবঢ়োৱাৰ বাবে কি বঁটা প্ৰদান কৰা হয়? উত্তৰ, বিষ্ণু ৰাভা বঁটা। 7 নম্বৰ প্ৰশ্ন, মামণি ৰয়ছম গোস্বামীৰ জন্ম কেতিয়া হৈছিল? উত্তৰ, 1942 চনৰ 14 নৱেম্বৰত। ডক্টৰ ভূপেন হাজৰিকাই কিমান চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল? 1992 চনত। 9 নম্বৰ প্ৰশ্ন, অভিনেত্ৰী চেতনা দাসক কোন চনত আম্বেদকাৰ বঁটা প্ৰদান কৰা হৈছিল? উত্তৰ, 2000 চনৰ 5 ডিচেম্বৰ। 10 নম্বৰ আৰু শেষৰটো প্ৰশ্ন, ডক্টৰ ভূপেন হাজৰিকাই কিমান চনত সংগীত ৰত্ন বঁটা লাভ কৰিছিল? উত্তৰ, 2009 চনত।